Hello guys, this is Jurej Ahmad. You are watching my channel Basic Spoken English Learn with me. My dear friends, today I'm going to discuss about 10 important rules to be applied while writing a sentence. আমি যেতিয়া ইংৰাজী বাক্য এটা লিখিব যাম তেতিয়া আমাৰ কিছুমান বেসিক মিস্টেক হোৱা দেখা যায়, ৰাইট? আমি বাক্যটো আৰম্ভণিত কেনেকৈ লিখিব লাগে বা শেষত আমাৰ কি দিব লাগে, স্টাৰ্টিং কেনেকৈ কৰিম, এন্ডিং কেনেকৈ কৰিম, আমি সেই বেসিক মিস্টেকবিলাক আমি একেবাৰে ধ্যান নিদিওঁ, যাৰ কাৰণে সচৰাচৰ ইংৰাজী বাক্যবিলাক সঘনাই আমাৰ ভুল হোৱা দেখা যায়। গতিকে বন্ধুসকল, আজি মই আপোনালোকক 10টা ৰুলছ দিম, ইম্পৰ্টেণ্ট ৰুলছ দিম। সেই 10টা ৰুলছ আপোনালোকে ফ'ল' কৰি পেলাই বাক্য এটা লিখিব, তেতিয়াহ'লে আপোনালোকৰ সেই ইংৰাজী বাক্যটো লিখিব যাওঁতে কোনো দিন ভুল হোৱাৰ চান্স নাথাকে। গতিকে বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰুল নাম্বাৰ 1, a sentence always begins in capital letter. আমি যেতিয়া এটা ইংৰাজী বাক্য লিখিব যাম তেতিয়া সদায় ইংৰাজী বাক্যটোৰ আৰম্ভণি লেটাৰটো, স্টাৰ্টিং লেটাৰটো সদায় কি হ'ব, কেপিটেল লেটাৰ হ'ব। এটা এক্সাম্পল চাওঁ, হি ন'জ মি ৱেল, ইটছ ৰং। হি ন'জ মি ৱেল, ফুল ষ্টপ, ইটছ ৰাইট। অ'কে, আমি যদি প্ৰথম আখৰটো স্মল দিওঁ তেতিয়া ভুল হ'ব। আপোনালোকে নিশ্চয় ডিফাৰেঞ্চটো গম পাইছে অলৰেডি। এতিয়া চাওক ৰুল নাম্বাৰ 2, if the sentence is in a statement form, a full stop is put at the end of the sentence. যেতিয়া এটা ইংৰাজী বাক্য এটা ষ্টেটমেণ্ট ফৰ্মত থাকিব তেতিয়াহ'লে বাক্যটোৰ শেষত আমাৰ এটা ফুল ষ্টপ দিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। এক্সাম্পল এটা চাওঁ, she comes here daily, it's wrong. she comes here daily, full stop, it's right. Okay, rule number 3, if the sentence is in a question form, a question mark is put at the end of the sentence. যদি এটা ইংৰাজী বাক্য কুৱেশ্যন ফৰ্মত থাকিব তেতিয়াহ'লে বাক্যটোৰ শেষত আমি এটা কুৱেশ্যন মাৰ্ক দিব লাগিব, তেতিয়াহ'লে বাক্যটো সম্পূৰ্ণ শুদ্ধ হ'ব। এটা এক্সাম্পল চাই লওক, ডাজ শ্বি কাম হিয়াৰ ডেইলি, ইটছ ৰং। ডাজ শ্বি কাম হিয়াৰ ডেইলি, আমি লাষ্টত কি দিছোঁ, কুৱেশ্যন মাৰ্ক দিছোঁ, গতিকে বাক্যটো শুদ্ধ, ইটছ ৰাইট। অ'কে, ৰুল নাম্বাৰ 4, নেমছ অফ দ্য পিপল বিগিন ইন কেপিটেল লেটাৰ। ঠিক তেনেদৰে আমি যেতিয়া ইংৰাজী বাক্য এটা লিখিব যাম, সেই ইংৰাজী বাক্যটোত যদি মানুহৰ নাম থাকে সেই নামৰ ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰ দিব লাগিব আৰু এণ্ডিঙত ফুল ষ্টপ দিব লাগিব, তেতিয়াহ'লে বাক্যটো সম্পূৰ্ণ শুদ্ধ হ'ব। এক্সাম্পল চাওক, টম মিটছ পিটাৰ এট স্কুল, ইটছ ৰং। টম মিটছ পিটাৰ এট স্কুল, ইটছ ৰাইট, বিকজ টম is capital letter, that's why the sentence is right. Okay, rule number 5, names of the languages begin in capital letter. আমি যেতিয়া কিবা এটা ভাষা লিখিম বাক্যটোৰ মাজতেই হওক বা ষ্টাৰ্টিঙতে হওক বা শেষতেই হওক, য'ত এটা ভাষা উল্লেখ থাকিব সেই ভাষাটোৰ ফাৰ্ষ্ট লেটাৰটো, লেংগুৱেজৰ ফাৰ্ষ্ট লেটাৰটো আমি সদায় কেপিটেল লেটাৰ দিব লাগিব। এক্সাম্পল এটা চাওক, পিটাৰ টিচেছ ইংলিছ, ইটছ ৰং। Peter teaches English, it's right. আমি এই ইংলিছৰ ইটো কেপিটেল দিছোঁ, যাৰ কাৰণে বাক্যটো শুদ্ধ হৈছে। ৰুল নাম্বাৰ 6, নেমছ অফ দ্য প্লেচেছ বিগিন ইন কেপিটেল লেটাৰ। আমি যেতিয়া ইংৰাজী বাক্য এটা লিখিব যাম আৰু সেই বাক্যটোৰ মাজত যদি কিবা এটা প্লেচৰ কথা উল্লেখ থাকে তেতিয়াহ'লে সেই প্লেচটোৰ ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰ দিব লাগিব, মনত ৰাখিব বন্ধুসকল, তেতিয়াহ'লে আপোনালোকৰ ইংৰাজী বাক্যটো 100% শুদ্ধ হ'ব। এতিয়া চাওক এক্সাম্পল, হি লিভছ ইন মালয়েছিয়া। অ'কে, ইটছ ৰং, কাৰণ আমি মালয়েছিয়াৰ এমটো স্মল দিছোঁ। শুদ্ধ বাক্যটো কোনটো হ'ব, হি লিভছ ইন মালয়েছিয়া। অ'কে, সেই মালয়েছিয়াৰ আমি এমটো কেপিটেল দিছোঁ, গতিকে বাক্যটো 100% শুদ্ধ। ৰুল নাম্বাৰ 7, নেমছ অফ দ্য ডেইজ বিগিন ইন কেপিটেল লেটাৰ। ঠিক তেনেকৈ আমি যদি ইংৰাজী বাক্য এটা লিখোঁ আৰু সেই বাক্যটোত যদি ডে থাকে, যেনেকৈ ছানডে, মানডে, টুইজডে, ৱেডনেছডে, থাৰ্ছডে, এনেকৈ যদি ডে'বিলাক আমি উল্লেখ কৰোঁ তেতিয়াহ'লে সেই ডে, ছানডে বা মানডে তেনেকৈ ডে'ৰ ফাৰ্ষ্ট লেটাৰটো সদায় কেপিটেল লেটাৰ দিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। এক্সাম্পল চাওক, হি কামিং অন টুইজডে, ইটছ ৰং। হি কামিং অন টুইজডে, ইটছ ৰাইট, কাৰণ আপোনালোকে নিশ্চয় ডিফাৰেঞ্চটো গম পাইছে অলৰেডি। টুইজডে টিটো স্মল দিছিলোঁ, যাৰ কাৰণে বাক্যটো ভুল, আৰু টুইজডে আমি টিটো কেপিটেল লেটাৰ দিছোঁ, বাক্যটো 100% শুদ্ধ। ৰুল নাম্বাৰ 8,
Names of the months begin in capital letter. আমি যেতিয়া ইংৰাজী বাক্য এটা লিখিম আৰু সেই বাক্যটো যদি মান্থ থাকে, যেনেকৈ ধৰি লওক জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, তেতিয়াহ'লে সেই মান্থছ বা মাহৰ নামৰ ফাৰ্ষ্ট লেটাৰটো আমি সদায় কেপিটেল লেটাৰ দিব লাগিব আৰু লাষ্টত ফুল ষ্টপ দিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। এক্সাম্পল চাওক, হি ৱাজ বৰ্ণ ইন ডিচেম্বৰ। অ'কে, ইটছ ৰং। হি ৱাজ বৰ্ণ ইন ডিচেম্বৰ, ইটছ ৰাইট। নিশ্চয় আপোনালোকে ডিফাৰেঞ্চটো অলৰেডি গম পাইছে। ডিচেম্বৰ, ডি স্মল, ডি কেপিটেল। সদায় মনত ৰাখিব, এই মান্থছ বা মাহৰ নাম উল্লেখ থাকিলে আমি সদায় কেপিটেল লেটাৰ দি বাক্যটো শুদ্ধকৈ লিখিব লাগিব। ৰুল নাম্বাৰ 9, নেমছ অফ দ্য স্কুলছ, কলেজেছ এণ্ড ইউনিভাৰ্চিটিজ বিগিন উইথ কেপিটেল লেটাৰ। আমি যেতিয়া স্কুলৰ বা কলেজৰ বা ইউনিভাৰ্চিটিৰ নাম লিখিম, সেই ইংৰাজী বাক্যটো যদি তেনেকুৱা স্কুল, কলেজ, ইউনিভাৰ্চিটিৰ নাম থাকে, তেতিয়াহ'লে ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ দিব লাগিব, লাষ্টত ফুল ষ্টপ দিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। এক্সাম্পল চাওক, হি গ'জ টু মডাৰ্ণ স্কুল, ইটছ ৰং বিকজ schools as is small letter, that's why this sentence is wrong. He goes to modern school, it's right because schools as is capital letter, that's why this sentence is right. নিশ্চয় আপোনালোকে ডিফাৰেঞ্চটো বুজি পাইছে যে মডাৰ্ণ স্কুল, স্কুলৰ এছ টো স্মল লেটাৰ, যাৰ কাৰণে বাক্যটো ভুল। মডাৰ্ণ স্কুল, স্কুলৰ ফাৰ্ষ্ট লেটাৰ এছ টো কেপিটেল লেটাৰ, যাৰ কাৰণে বাক্যটো শুদ্ধ। ৰুল নাম্বাৰ 10, নেমছ অফ দ্য টাইটেলছ বিগিন উইথ কেপিটেল লেটাৰ। আমি ঠিক তেনেকৈ ইংৰাজী বাক্য এটা লিখিব যাওঁতে যদি বাক্যটো টাইটেলছ থাকে, তেতিয়াহ'লে বাক্যটো সদায় টাইটেলছৰ ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ দিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। এক্সাম্পল চাওক, ডক্টৰ স্মিথ, কেপিটেল লেটাৰ আমি ষ্টাৰ্ট কৰিছোঁ টাইটেলছটো। অ'কে, মিছেছ ৰাহুল, প্ৰফেচৰ আহমদ, প্ৰেছিডেণ্ট ওবামা, মিষ্টাৰ খান। আমি তেনেকৈ টাইটেলছবিলাক যদি ইংৰাজী বাক্য এটাত থাকে, তেতিয়াহ'লে সেই টাইটেলছৰ ফাৰ্ষ্ট লেটাৰটো আমি সদায় কেপিটেল লেটাৰেৰে ষ্টাৰ্ট কৰিব লাগিব, তেতিয়াহ'লে বাক্যটো শুদ্ধ হ'ব। গতিকে বন্ধুসকল, আপোনালোকে এই 10টা ৰুলছ ফ'ল' কৰক। আপোনালোকে নিশ্চয় চাব আপোনালোকৰ ইংৰাজী চেণ্টেন্সবিলাক লিখাত খুব এটা সহজ হৈছে আৰু আপোনালোকে শুদ্ধ চেণ্টেন্স লিখিবলৈ আপোনালোকে খুব সহজ হ'ব। আপোনালোকে 10টা ৰুলছ ফ'ল' কৰিলে আপোনালোকে শুদ্ধকৈ বা ইংৰাজী চেণ্টেন্সবিলাক লিখিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে তলত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব, আৰু যদি আপোনালোকে পিছৰ পৰ্যায়ত বা পিছলৈ এনেকুৱা ভিডিঅ'বিলাক পাবলৈ বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই তেনেকুৱা ভিডিঅ'বিলাক চেণ্ড কৰাৰ লগে লগে আপোনালোকে চবৰ আগত পাই যায়। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত। ধন্যবাদ।